বন্ধুসকল, আজি আমি কণী ধানৰ পায়স বনাবলৈ লৈছোঁ। কণী ধান দি বনোৱা পায়স জহা চাউলৰ পায়সতকৈও বেছি টেষ্টি লাগে মোৰ। গতিকে বলকচোন চাওঁ এইখিনি কেনেকৈ বনাব পাৰি। প্ৰথমতে মই ইয়াতে 1 লিটাৰ গাখীৰ লৈছোঁ। এইখিনি মই এতিয়া বইল কৰিবলৈ দিম। গাখীৰখিনি উতলিবলৈ আৰম্ভ হৈছে, গতিকে মই ইয়াতে ধুই থোৱা কণী ধানখিনি ঢালি দিছোঁ। বন্ধুসকল, মনত ৰাখিব গাখীৰখিনি পগোৱাৰ টাইমত অনবৰতে আমি এইখিনি লৰাই থাকিব লাগিব, কাৰণ নলৰালে তলৰ ফালে গাখীৰখিনি পুৰি যাব পাৰে আৰু বাচনটোত লাগি যাব পাৰে। এতিয়া আমি এই গোটেইখিনি গাখীৰৰ পৰিমাণ যেতিয়ালৈকে আধা হৈ নাযায় বা আধাতকৈ কম হৈ নাযায় আৰু যেতিয়ালৈকে কণী ধানখিনি সিজি নাযায় তেতিয়ালৈকে আমি গাখীৰখিনি পগাই থাকিম। মই এতিয়ালৈকে 15 মিনিটমান হ'ল পগোৱা। এতিয়া মই অলপমান কেশৰৰ লগত মিলাই থোৱা গাখীৰ মই আধা ঘণ্টামানৰ আগত মিলাই থৈছিলোঁ, সেইখিনি মই ইয়াতে ঢালি দিম। গৰম গাখীৰত তিয়াই থৈছিলোঁ কেশৰখিনি, মিক্স কৰি দিছোঁ ভালকৈ। বন্ধুসকল, আজিকালিৰ বজাৰত কণী ধান পাবলৈ টান। কণী ধানৰ খেতি চব জেগাতে নহয়। মই শুনাৰ মতে কণী ধানৰ খেতি ধুবুৰীৰ ফালে আৰু গোৱালপাৰাৰ ফালে বেছিকৈ হয়। যদিও খুব বেছি টেষ্টি কণী ধানৰ পায়স, কিন্তু পাবলৈ টান কাৰণে বনোৱা নহয়। আজি পাইছোঁ যিহেতু মই ভাবিলোঁ ভিডিঅ'টো কৰি শ্বুট কৰি থৈ দিওঁ। এয়া দেখিছে চাগে গাখীৰৰ পৰিমাণটো কমি আহিছে। এতিয়া আমি ইয়াতে চেনিখিনি দিম। চেনিখিনি নিজৰ টেষ্টৰ মতে দিব, বেছি মিঠা খাই ভাল পালে বেছিকৈ দিব, কিন্তু তথাপিও মই গোটেইখিনি বস্তুৰ পৰিমাণ ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে দি দিছোঁ। চেনিখিনিও ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা কাঠ বাদাম অলপ দিম, যিটো আমণ্ডছ বুলি কোৱা হয়। লগতে মই অলপ কাটি লোৱা পিস্তা বাদামো দিম। যদি আপোনালোকৰ তাত এইখিনি যোগাৰ নাই, তেন্তে কাজু বাদাম অলপ আৰু লগতে অলপ খিচমিচ দিলেও ভাল লাগিব। কেৰাহীটোৰ ছাইডৰখিনিত আপোনালোকে দেখিব ক্ৰীম জমা হৈ গৈছে। এই ক্ৰীমখিনি আমি পগাই থকাৰ সময়ত মাজে মাজে স্ক্ৰেপ কৰি পেলাই ওলাই দিয়াটো খুব জৰুৰী। তেনেকৈ কৰিলে এই পায়সখিনি আৰু বেছি ডাঠ হ'ব আৰু বেছি টেষ্টি হ'ব। কণী ধানখিনিও এতিয়া ভালদৰে সিজি উঠিছে। আপোনালোকে দেখিছে চাগে ওপৰলৈ কণী ধানখিনি উঠি আহিছে। লগতে এই গাখীৰখিনিৰ কালাৰটো খুব ধুনীয়া এটা য়েল্ল' হৈ উঠিছে, কাৰণ আমি আগতে কেশৰ দিছিলোঁ। এতিয়া মই এই ইণ্ডাকশ্যনটো ইয়াতে বন্ধ কৰি দিম। এইটো আপোনালোকে এতিয়াই গৰমে গৰমে ছাৰ্ভ কৰিব পাৰে, কিন্তু আমি আমাৰ ঘৰত পায়স ঠাণ্ডা খাই ভাল পাওঁ। গতিকে এতিয়া মই এইটো ভালদৰে ঠাণ্ডা কৰিম 6-7 ঘণ্টা। তাৰপিছত আমি পায়সটো ছাৰ্ভ কৰিম। বন্ধুসকল, যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক বাটনটো ক্লিক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।